গাইছ মাছ এটা লাগিছে আমি এতিয়া লৈ যামগে মাছটো গুড মৰ্নিং মোৰ মৰমৰ ৰাজনসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো ভালেই মানে মই ভালেই আছোঁ আৰু তাৰপিছত এইকেইদিন ভিডিঅ' বনোৱা নাছিলোঁ এদিন মাজতে সোমবাৰ এদিন বনাইছিলোঁ নেকি কি হ'ল জানো হাতখন ইমানেই বিষ হৈছিলে এতিয়াও ভাল পোৱা নাই তথাপিও মানে মনে নামানে ন আজি বতৰ চব বৰষুণৰ বতৰ চিপ চিপকৈ বৰষুণ দি আছে আৰু মই ওলাইছোঁ পথাৰলৈ মানে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ কি হয় নাজানো আৰু যিমানখিনি পাৰে চেষ্টা কৰিম ভাল হ'বলৈ যদি ভাল নহয় ভিডিঅ'টো নিদিওঁ আৰু এইফালে আছে আমাৰ টিকলু পূৰা ফোনত বিজি তাক কেমেৰামেন কৰাম সি মানে কেমেৰামেন হ'ব আৰু চ' আমি গৈ আছোঁ পথাৰতে মা আৰু বা গৈ আছোঁ কোনফালে অঁ চ' যদি ভাল হয় ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে দেখা পাব যদি বেয়া হয় আৰু নাপায় আৰু ব'লক গৈ থাকোঁ এই গাইছ আমি এতিয়া পথাৰত এয়া এইফালে আমাৰ অপবাই আছে মা আছে পূৰা ৰুই আছে আৰু মই ভিডিঅ' অকণমান অপবাই কিবা এটা কৈছে ভালকৈ চিঞৰি কৈ দে আৰু বতৰ আজি খুবেই ঠাণ্ডা ৰোৱনীসকলৰ কাৰণে বহুতেই ভাল হৈছে আজি অঁ হ'বগৈ আৰু বেছি নাই আৰু দেখিছে ন এইফালে পূৰা ৰুই আছে আৰু মই ভিডিঅ' অকণমান কৰিলোঁ কেনেকুৱা হৈছে ঘৰত গৈহে চামগৈ আৰু দেখা পাম আৰু এতিয়া ব'লক আমি টিকলু আগফালে গৈ আছে টিকলু পিছে পিছে মই গৈ থাকোঁ আৰু ময়ো অকণমান ৰুলোঁ মানে আজি এইফালে বিজটো পথাৰত দিছে আমাৰ টিকলু এইফালে দৈ দেখাইছোঁ জুম কৰি আৰু এইফালে বাইটি বাই পূৰা ট্ৰেক্টৰ বাই আছে অঁ টিকলুৱে পূৰা ট্ৰেক্টৰ বাইছে মাটি আমাৰ ডেকা ল'ৰাটো খোজকাঢ়ি পানী ভাগৰি গৈছোঁগৈ মজা 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 বিষ্ণু জোক চোক উঠিলে আৰু মজা হ'ব 1 2 3 টিকলু বাম জেগাত বিষ্ণুৰ কাৰণে মজা হৈছে পূৰা আঁতৰিবলৈ জোক উঠিলে আৰু মজা হ'ব সৰুকালৰ কথা মনলৈ আহি গ'লো আগতে আমি গোটেই কেইজনী এনেকৈ আহোঁ খুৰা ছোৱালী আমি আৰু এনেকৈ সাঁতোৰোহি ধৰ লৈ যাম ব'ল কাৰ হয়নো এয়া চব গাইছ মাছ এটা লাগিছে আমি এতিয়া লৈ যামগৈ মাছটো ডাঙৰ পুঠি মাছ মনলে ভতি আহে ল'ৰালি তোৰে মোৰে এটি ধেমালি আছিলোঁ গাইছে মানে ভাগৰ লাগি গৈছে কেলৈ গম পাই দে মই এইফালৰ পৰা এইফালে গোটেই পথাৰখন মানে এনেকৈ সেই মাহঁতে জোৰত ৰুইছিলে চব সেইডোখৰৰ পৰা মই সেই তাত যে ট্ৰেক্টৰ বাই আছে তালৈকে অহা যোৱা কৰি আছোঁ তাকো মেখেলা চাদৰ পিন্ধি মেখেলা পূৰা টিকি লৈছে আৰু এইটো কাৰণে বেছিকৈ ভাগৰ লাগি গৈছে পানীত গছ মানে বোকা একদম শ্লিপ খাই গৈছোঁ খোজকাঢ়ি পেলাই বহুত দিগদাৰ ভাগৰ লাগি গৈছেগৈ তহঁতৰ কেনেকুৱা লাগিছে পথাৰত মজা লাগিছে ন বিষ্ণু বিষ্ণুৱে কঠীয়া নিয়াৰ ষ্টাইল মজা মজা নতুন ষ্টাইল নিউ ষ্টাইল এইডোখৰ পৰা কিমান দূৰৰ পৰা লৈ গ'ল দেখিছা
মজা মজা এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু কঠীয়া চঠীয়া ৰুলোঁ কোনফালে যাম ভাবিয়ে পোৱা নাই পুৰা শ্লিপ খাই গৈছোঁ আৰু অকণমান ভিডিঅ' এটা কৰিব আছে পাছত লগ একেবাৰে ঘৰলৈ গৈ গা পা ধুই মেলি পাছত লগ পাই আছোঁ আপোনালোকক গুড ইভিনিং ফ্ৰেণ্ডছ পথাৰৰ পৰা আহি ভাত চাত খালোঁ খাই অকণমান ৰেষ্ট কৰিলোঁ আৰু এতিয়া মই বহি আছোঁ পিছফালে আমাৰ ঘৰৰ পাছফালে আৰু আমাৰ ঘৰৰ পাছফালে এখন বাগান আছে আৰু মোৰ ভিডিঅ' আগতে যোনে চাই চবেই গম পায়েই যে বাগানখন সঁচাকৈ বহুত ধুনীয়া চাওকচোন আৰু মই প্ৰায় ইভিনিং টাইমত ইয়াতে বহি থাকোঁ খুবেই ভাল লাগে আৰু এতিয়া ভাবিছোঁ আৰু বাৰু এতিয়া অকণমান ৰ'দো দিছে চাওকচোন ৰাতিপুৱা ৰ'দ একদমেই নাছিলে আৰু এতিয়া মই ভাবিছোঁ আইচ বেটাও আহি আছেহি তাৰ ওচৰৰ পৰা আহোঁগৈ 3 দিনমান হৈ গ'ল তাক লগ পোৱা নাই আৰু সি ডাঙৰো আহিছে তাৰ নটংগীবোৰ এতিয়া চাই খুবেই ভাল লাগে ব'লকচোন গৈ থাকোঁ মই ভিডিঅ' দেখাম বাৰু আপোনালোকক দেখিছেনে আমি যেনেকৈ কৰোঁ সিও এনেকৈ কৰে আকৌ চাবা দে চোৱা আইচ বেটা চোৱা এইফালে চোৱা অঁ কৈ দিয়া এবাৰ কৈ দিয়া এইফালে চোৱা মোলৈ চোৱা কৈ দিয়া কৈ দিয়া দেখিছেনে কৈ দিয়া মোৰ জিভাত কি আছে কৈ দিয়া আকৌ এফালে চোৱা আকৌ আকৌ কেনেকৈ টকা কেনেকৈ বজায় নাছিলে 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 আমাৰ আইচ বেটা নাছিলে নাছিলে নাচি দিয়া এবাৰ নাচি দিয়াচোন নাছিলে 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 হাত লৰাই দিয়া অঁ নাছিলে 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 অঁ নাচি দিয়া এবাৰ নাচি দিয়া দুল জাঙি জাং গীত কিটি গীত কিটি গীত কিটি গীত কিটি গীত কিটি নাচি দিয়া দুল জাঙি জাং জিভা চুমেটা দি দিয়া ইয়াতে মৰম এটা কৈ দিয়া মৰম দিবলৈ জানিছে আৰু দেই আমাৰ ল'ৰাটোৱে নিজে পানী খাব পৰা হ'ব অঁ কৈ দিয়া জিভা উলিয়াই দিয়া কঁঠাল খাবলৈ ভয় আঠা লাগে বুলি মৰম দিবলৈ ভয় হিয়া ভাঙি বুলি আইচ বেটা মৰম এটা কৈ দিয়াচোন মৰম এটা দিয়া মৰম দিব জানানে তুমি বাৰু মৰম দিব জানানে হে মৰম দিব জানানে অঁ আবা আবা কৈ দিয়া আবা 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 অঁ আবা 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 আবা